নমস্কাৰ আজি আমি 4.2 এক্সাৰসাইজৰ 5 নম্বৰ প্ৰশ্নটো কৰিম এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেন্টিমিটাৰ কম যদি অতিভুজটো 13 সেন্টিমিটাৰ অইন বাহু দুটা ওলোৱা প্ৰথমতে আমি ত্ৰিভুজটো সমকোণী ত্ৰিভুজ এটা আঁকিম এটা সমকোণী ত্ৰিভুজ এটো 90 ডিগ্ৰী তাৰ দিয়া আছে যে অতিভুজটো 13 সেন্টিমিটাৰ অতিভুজ 13 সেন্টিমিটার আর দিয়া আছে যদি অতিভুজটো 13 সেন্টিমিটার অইন বাহু দুটো হলে ইয়ার উচ্চতা ইয়ার ভূমিতকৈ 7 সেন্টিমিটার কম অর্থাৎ ভূমিটো x উচ্চতা x মাইনাস 7 সেন্টিমিটার আমি ধৰি লম এতিয়া ধৰা হল সমকোণী ত্ৰিভুজটোৰ ভূমি x ধৰা হল সমকোণী ত্রিভুজ tour ভূমি equals to x centimeter এটাকে সমকোণী ত্রিভুজটোৰ উচ্চতা equals to x minus 7 centimeter আৰু দিয়া আছে অতিভুজ is equal to 13 centimeter পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোৰাছৰ সূত্ৰ হ'ল অতিভুজ কৰ্ণ স্কয়াৰ অতিভুজ মানে কৰ্ণৰ বৰ্গ ইজ ইকুৱেল টু লম্বৰ বৰ্গ যোগ ভূমিৰ বৰ্গ আমাক কৰ্ণ দিয়া আছে 13 স্কয়াৰ লম্ব আমার হইছে x minus 7 whole square plus x square এতিয়া 13 square মানে 169 13 গুণ 169 a minus b whole square a square minus 2 into a into b plus b square plus x square আছে আইবা আমি যদি গুটেখিনি ইফালে লৈ আহো x square 2x square হলো 14 minus 14x plus 49 minus 169 equals to 0. Naida 2x square minus 14x minus 120 equals to 0. Yet do it would take a x square minus 7x minus 60 equals to 0. Here 60 into 160 was 60 এনেকুৱা দুটা আমি উৎপাদীকৰণ কৰিম 230 15 3 5 12 5 is 60 বা x square minus 12x plus 5x minus 60 equals to 0 minus 12x কিয় minus 7 ডাঙৰ সংখ্যাটো মাইনাস আছে এতিয়া ইয়াত x কমন আহিল x minus 12 plus 5 কমন আহিল x minus 12 equals to 0 নাইবা x plus 5 into x minus 12 equals to 0 বা x plus 5 equals to 0 বা x minus 12 equals to 0 or x equals to minus 5 বা x equals to 12 যেহেতু বাহু মান নেগেটিভত আহিব নোৱাৰে মাইনাসত আহিব নোৱাৰে গতিকে আমি এই মানটো নলও আমি x is equal to 12 বুলি লম x is equal to 12 বুলি ধৰিলে আমাৰ x আমি ধৰিছিলো ভূমি অৰ্থাৎ ভূমি x is equal to
x is equal to 12 centimeter আৰু লম্ব উন্নতি বুলি উচ্চতা সুধিছিলে উচ্চতা উন্নতি লম্ব কি কথা উচ্চতা x minus 7 is equal to 12 minus 7 is equal to 5 centimeter অর্থাৎ এই 5 centimeter 12 centimeter আৰু এই বস্তু দিয়া আছে 13 centimeter পৰৱৰ্তী ভিডিঅ' চাই থাকিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ